নমস্কাৰ বন্ধু বান্ধৱীসকল, আয়ুষী ব্লগৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে আদৰণি জনাইছোঁ। আপোনালোক সকলো ভালে আছে আৰু সুস্থ আছে, ময়ো ভালে আছোঁ। আজি এই ব্লগটো ৰাতিপুৱাৰ পৰাই আৰম্ভ কৰোঁ বুলি ভাবিলোঁ। ব'লকচোন ময়ো কি কৰোঁ চাওঁ। আৰু মই এতিয়া খাবলৈ লৈছোঁ চাহ। আপোনালোকে বাৰু চাহ খালেনে? মই এয়া কি লৈছোঁ ৰ'ব, বেক কেমেৰা কৰি দেখাই আছোঁ। মই এয়া লৈছোঁ গাখীৰ চাহ, চানা আৰু বিস্কুট। ৰাতিপুৱা এনেকৈ চাহকণ খাই ভাল লাগে আৰু ৰ'দত বহি চাহ খোৱাকণ বহুত বেছিয়ে ভাল লাগে। আপোনালোকে বাৰু এনেকৈ ৰ'দত বহি চাহ খায়নে মোক জনাবচোন। চাহৰ লগত চানা খাই কাৰ বাৰু ভাল লাগে, আৰু গাখীৰ চাহত চেনি অকণমান বেছি হ'লে ভাল লাগে নে নিদিয়াকৈ ভাল লাগে? মই গাখীৰ চাহ খালে অকণমান চেনি বেছিকৈ দি খাওঁ, কাৰণ ভাল লাগে। ৰাতিপুৱা ৰাতিপুৱা কিন্তু গাখীৰ চাহ খোৱাটো ভাল নহয়, কিন্তু মোৰ খাবলৈ মন গ'ল, সেইটো কাৰণে খাই ল'লোঁ। মই খাই লওঁ ৰ'ব। এয়া মোৰ চাহ খাই হৈ গ'ল। এতিয়া মইনো দিনটো কি কৰোঁ আপোনালোকক দেখাম বুলি ভাবিছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ চাব বুলি আশা কৰিলোঁ। ব'লক। আজি মই বনাবলৈ লৈছোঁ উখোৱা চাউলৰ ভাত, আৰু জুইত বনালেহে উখোৱা চাউল খাই ভাল লাগে, সেইকাৰণে জুইতে বনাইছোঁ। এয়া মোৰ ভাত উতলিছে, চাওকচোন কিমান ধুনীয়াকৈ এটা এটা হৈ আছে। কাৰ বাৰু প্ৰিয় উখোৱা চাউল? মোৰতো বহুত বেছিয়ে ভাল লাগে। আৰু এটা কথা, উখোৱা চাউল টেঙা শাকৰ লগত খাই বেছি ভাল লাগে। ময়ো আজি তেনেকৈ কিবা এটা শাকৰ লগতে বনাম বুলি ভাবিছোঁ। ভাত হৈ গ'ল, চাওকচোন একদম ধুনীয়াকৈ এটা এটা হৈ আছে। আৰু মই মাৰ কাঢ়ি দিছোঁ, সেইটো কাৰণে বেছি ভাল লাগে। কুকাৰত বনালেও ভাল হয়, খালি কুকাৰত বনোৱা ভাতৰ সোৱাদটো বহুত বেলেগে হয় জুইত বনোৱাতকৈ। এয়া মই আঞ্জাৰ কাৰণে মাছ ফ্ৰাই কৰি আছোঁ। মই আজি আঞ্জা হিচাপে বনাম বুলি ভাবিছোঁ পালেং শাক আৰু লফা শাকৰ লগত মাছৰ জোল। এয়া মোৰ মাছ ফ্ৰাই কৰা হৈ গ'ল, আৰু যিখিনি তেল থাকি গৈছিল তাতে কেইটামান জিৰা ফুটাই ল'লোঁ। জিৰাকেইটা ধুনীয়াকৈ ফুটি যোৱাত মই ইয়াত পিঁয়াজ দি দিছোঁ। পিঁয়াজখিনি ধুনীয়াকৈ ভাজি ল'ম। পিঁয়াজখিনি ধুনীয়াকৈ ভাজি খাই যোৱাত মই ইয়াত অকণমান হালধি গুড়ি দি দিছোঁ। সেয়া মই হালধি গুড়িখিনি দি পেলাই অকণমান সময় ভাজি লৈছোঁ। আৰু পালেং শাকখিনি দি দিলোঁ। মই পালেং শাকখিনি হাতেৰে ধুনীয়াকৈ মোহাৰি লৈছিলোঁ, আৰু লগতে নিমখ দি দিছিলোঁ। এনেকৈ হাতেৰে মোহাৰি পালেং শাকখিনি আঞ্জা বনালে খাবলৈ বহুত বেছি টেষ্টি হয়। আপোনালোকেও এবাৰ ট্ৰাই কৰি চাবচোন। আৰু আপোনালোকে কোনে কোনে এনেকৈ সেউজীয়া শাক পাচলি বনালে হাতেৰে মোহাৰি দিয়ে মোক জনাবচোন। এয়া চব ইমান ধুনীয়াকৈ সিজি গৈছে, আৰু মই এবাৰ আকৌ ধুনীয়াকৈ লৰাই দিছোঁ।
সেউজীয়া শাকখিনি ধুনীয়াকৈ সিজি যোৱাত মই এবাৰ বিলাহী দি দিছোঁ আৰু বিলাহীখিনি দি অকণমান সময় ভাজি ল'ম। মই ইয়াত কোনো ধৰণৰ মছলা ব্যৱহাৰ নকৰোঁ। আপোনালোকে আপোনালোকৰ প্ৰয়োজন অনুসৰি যিকোনো মছলা ব্যৱহাৰ কৰিব পাৰে। এয়া মই ভাজিখিনি অকণমান সময় সিজিবৰ কাৰণে এৰি পেলাই ঢাকন দি থৈছিলোঁ। এতিয়া চাওক বিলাহীখিনি ধুনীয়াকৈ গলিবলৈ আৰম্ভ কৰিছে। চাওক বিলাহীখিনি ধুনীয়াকৈ সিজি যোৱাত এয়া মই পানী দি দিছোঁ। পানীখিনি দি অকণমান লৰাই দিম আৰু ঢাকন দি থৈ দিম। চব্জিখিনি ধুনীয়াকৈ সিজি যোৱাত মই এবাৰ ইয়াত মাছ পিচ দি দিছোঁ আৰু মাছ পিচ দি ধুনীয়াকৈ অলপ সময়ৰ কাৰণে উতলিবলৈ দিম। আৰু ঢাকন দি থৈ দিম। এয়া মোৰ পালেং শাকৰ মোৰ ভাত পানী বনাই হৈ গ'ল আৰু এয়া মই খাই লওঁ। মোৰ আজি ভাতত আছে ভাত, পাপৰ, জলকীয়া, পালেং শাকৰ লগত মাছৰ আঞ্জা আৰু বেলফৈ আচাৰ। আপোনালোকে বাৰু কোনে কোনে বেলফৈ আচাৰ খাই ভাল পায় আৰু তেলত দিয়া জলকীয়া জনাবচোন। হাই ফ্ৰেণ্ডছ, ভাত পানী খাই উঠি কোনো ধৰণৰ ভিডিঅ' কৰা নহ'ল, সেইবাবে ভাবিছোঁ এতিয়া ভিডিঅ'টো কণ্টিনিউ কৰা হওক। ভাত পানী খাই অকণমান শুই গ'লোঁ আৰু এতিয়া যাবলৈ লৈছোঁ ফাৰ্মেচি। ব'লকচোন মোৰ লগতে আপোনালোক ফাৰ্মেচিলৈ লৈ যাওঁ। এয়া হৈছে আমাৰ অকণমানিজনী। তাই বহুত বেছিয়ে দুষ্ট হয়। চাওকচোন আপোনালোকক হাই কৈছে আৰু চুমাও দিছে। সকলোৱে যাতে তাই ভালদৰে থাকে আশীৰ্বাদ কৰিব। নামা কাঁহৰ চিৰাপ এটা দিয়কচোন। ফাৰ্মেচি গৈ পাই মই চিৰাপ আৰু এণ্টিবায়'টিক টেবলেটটো লৈ ল'লোঁ আৰু তাৰ পৰা ওলাই আহোঁতেই মই বাটতে অকণমানি এজনী পালোঁ। চাওকচোন কিমান মৰম লগা। আৰু এই অকণমানি ল'ৰা ছোৱালীবোৰ দেখিলে আমাৰ অকণমানিজনীলৈ মনত পৰে, কাৰণ তাইও সৰুতে এনেকুৱাই আছিল। ফাৰ্মেচিৰ পৰা আহি কোনো ধৰণৰ ভিডিঅ' বনোৱা নহ'ল। এতিয়া বনাবলৈ লৈছোঁ ৰাতিৰ চব্জি। এয়া চাওকচোন মই বিল কাটি লৈছোঁ, ধনিয়া আৰু পিঁয়াজ পাত, আদা নহৰু পেষ্ট ৰাফকৈ পিচি লৈছোঁ, পিঁয়াজ, বিলাহী আৰু এয়া হৈছে লিভাৰ আৰু পাকস্থলী যিটো হয় দানা উঠোৱা, সেইটো মই ধুনীয়াকৈ আজি বনাম বুলি ভাবিছোঁ জ্বলা দি পেলাই। আপোনালোকে বাৰু খাই ভাল পায়নে মোক জনাবচোন। গেছটো ধুনীয়াকৈ জ্বলাই লৈ তাত মই এখন কেৰাহী তুলি দিছোঁ। কেৰাহীখন ধুনীয়াকৈ শুকাই যোৱাত মই ইয়াত তেল দি দিছোঁ আৰু অলপ সময় গৰম হ'বৰ কাৰণে থৈ দিছোঁ। তেলখিনি গৰম হোৱাত মই ইয়াত জিৰা কেইটামান ফুটাই ল'ম। জিৰাকেইটা ধুনীয়াকৈ ফুটি যোৱাত এয়া মই পিঁয়াজ দি দিম। আৰু লগতে আদা নহৰু ৰাফকৈ পিচি লোৱা পেষ্টখিনিও দি দিম। আৰু অকণমান লৰাই ল'ম।
পিঁয়াজখিনি আৰু আদা নহৰু পেষ্টখিনি ধুনীয়াকৈ সিজি যায়। মই ইয়াত এচামুচ হালধি গুড়ি দি দিছোঁ আৰু ধুনীয়াকৈ ভাজি লৈছোঁ। এতিয়া মই ইয়াত দিছোঁ এচামুচ গোটা মছলাৰ গুড়ি, জালুকৰ গুড়ি আৰু শুকান জলকীয়া গুড়ি দি দিছোঁ আৰু ধুনীয়াকৈ সকলোখিনি ভাজি ল'ম। এয়া মই লগতে বিলাহীখিনিও দি ভাজি ল'ম। মই গেছৰ ভলিউমটো ল' কৰি লৈছোঁ যাতে মছলাখিনি জ্বলি নাযায় আৰু এনেকৈয়ে ল' ফ্লেমত মই 10 মিনিটমান ভাজি ল'ম আৰু বিলাহীখিনি গলি যাবৰ কাৰণে মই প্ৰয়োজন অনুসৰি নিমখ দি লৈছোঁ। আৰু 5 মিনিটৰ কাৰণে সিজিবৰ কাৰণে মই এক ঢাকন দি থৈ দিম। এতিয়া চাওকচোন পিঁয়াজখিনি আৰু বিলাহীখিনি ধুনীয়াকৈ গলি গৈছে আৰু তাত মই অকণমান পানী দি দিছোঁ আৰু অকণমান বিলাহীখিনি গলি যাবৰ কাৰণে এৰি দিম। বিলাহীখিনি ধুনীয়াকৈ গলি গ'ল চাওকচোন, ধৰিব পাৰিছেনে বাৰু আপোনালোকে? এতিয়া মই সেই জ্বলা মই মাংসখিনি দি দিছোঁ আৰু অকণমান সময় ভাজি ল'ম। মাংসখিনি ধুনীয়াকৈ ভাজি লৈছোঁ আৰু লগতে মই এটা ওলকবি কাটি লৈ ইয়াত দি দিছোঁ। আপোনালোকে ওলকবি সলনি আলু ব্যৱহাৰ কৰিব পাৰে। মই ওলকবি ভাল পাওঁ কাৰণে ওলকবি দি দিছোঁ। আৰু অলপ সময় মই এনেদৰে থৈ দিম। অকণমান থৈ দিয়াৰ পাছত মোৰ এই ওলকবিখিনি অকণমান সিজিবলৈ আৰম্ভ কৰিছে চাওকচোন। লাষ্টত মই ইয়াত অকণমান পিঁয়াজ আদা নহৰু পেষ্টটো দি দিছোঁ। এনেকৈ লাষ্টত আদা নহৰু পেষ্ট হওক পিঁয়াজ হওক দি দিলে খাবলৈ বহুত বেছি টেষ্টি। আপোনালোকেও এবাৰ বনাই চাবচোন এনেকৈ পিঁয়াজ লাষ্টত দি। আৰু আপোনালোক বহুতে বনাবও পাৰে, মই যোনবিলাকে নাই বনোৱা তেওঁলোককহে কৈছোঁ। আৰু এয়া মোৰ মাংস ৰেডিয়ে হৈ গ'ল আৰু মই এতিয়া ইয়াত পিঁয়াজ আৰু ধনিয়া পাতখিনি দি ধুনীয়াকৈ ঢাকন দি থৈ দিম আৰু মোৰ মাংস ৰেডি হৈ গ'ল। আপোনালোকেও এবাৰ বনাই চাবচোন, খাবলৈ বহুত বেছি টেষ্টি হয়। এয়া চাওকচোন কিমান ধুনীয়া লাগিছে।
মোৰ মাংসৰ আঞ্জা ৰেডি হৈ গ'ল, লগতে মোৰ ভাতৰ থালিখনো ৰেডি কৰি ল'লোঁ। মই এতিয়া খাই লওঁ। আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ নমস্কাৰ, গুড নাইট।